নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত অনুষ্ঠিত বসন্ত উৎসৱ 2023ৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ লৈছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ জুবলি বৰুৱা আৰু বিমান বৰুৱা। আমি নিয়মৰ বহি আছোঁ। বন্তি প্ৰজ্বলন কৰিছে প্ৰাক্তন মন্ত্ৰী গৌতম ৰায়দেৱে। এখন অসমীয়া ছবিত মই কণ্ঠদান কৰা এটিভিটাৰ আজি অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু অনুষ্ঠানৰ কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক হাইলাকান্দিলৈ আপোনালোকৰ এই বসন্ত উৎসৱৰ অংশীদাৰ কৰি তোলাৰ বাবে বহুত বহুত ধন্যবাদ। অনুষ্ঠানৰ শেষত আমি কেইকপিমান ফটো তুলি ল'লোঁ। আমি তিনিওটাই জুবলি বাই নীৰৱ কোচতো লৈছিলে। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে।